হেডলাইন পঢ়ি আপুনি বুজি পাইছে চাগে আমি কি ক'বলৈ গৈ আছোঁ। হয়, ঠিকেই ধৰিছে, ভিক্টৰ দাস। অকল এটা নামেই নহয়, ইয়াৰ লগত জড়িত আছে বহুত বিতৰ্ক, বহু সপোন, বহু আশা নিৰাশা, হেৰুৱাৰ বেদনা, পোৱা নোপোৱাৰ বেদনা, বিশ্বাসঘাতকতা, প্ৰতিশোধৰ জুই, সমাজ সেৱা আৰু বহুতো, যেন এটি চিনেমাৰ কাহিনী। আমি এই প্ৰতিবেদন কিয় আগবঢ়াইছোঁ এইটো আপুনি প্ৰতিবেদনটোত সম্পূৰ্ণকৈ দেখিলে বুজিব। ওপৰত উল্লেখ কৰা প্ৰতিটো শব্দ আমি বৰ্ণনা কৰিম আৰু প্ৰতিটো শব্দ তথ্য সহকাৰে, কাৰণ আমি সত্য প্ৰচাৰ কৰাৰ বাবে দায়বদ্ধ। বিতৰ্কৰ বিষয় সকলোৱে জ্ঞাত। কেইদিনমান আগতে জেললৈ গৈছিল ভিক্টৰ দাস। কিয় গৈছিল আপুনি হয়তো জানেই। নিজৰ বাবে নহয়, চাকৰি এটাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সেই যুৱক যুৱতীসকলৰ যাতে কোনো কাৰণত নিৰাশ নহয়, সেইকাৰণে সেইসকলৰ বাবেহে। আৰু ভিক্টৰ দাসে প্ৰমাণ কৰি দিছিলে তেওঁৰ যোগ্যতা। হাজাৰ হাজাৰ যুৱক যুৱতী উত্তীৰ্ণ হৈছিল সেই পৰীক্ষাত। হেৰুৱাৰ বেদনাত হৃদয়খনত উমি উমি জ্বলি থকা জুইকুৰা আপুনি মই যদিও দেখিবলৈ নাপাওঁ, অনুভৱ কৰিব পাৰোঁ। বুকুখন ফালি কাকো দেখুৱাব নোৱাৰে, কাকো ক'বও নোৱাৰে ভিক্টৰ দাসে। কাৰোবাৰ ওচৰত যদি বৰ্ণনা কৰে, তেতিয়া আপুনি মই ভাবোঁ লোকক দেখুৱাই ফুৰি ভাল পায় ভিক্টৰে। ভিক্টৰ দাসৰ পিতৃক কোনোবাই হত্যা কৰিছে নে দুৰ্ঘটনা সেইটো আমি ক'বলৈ নাযাওঁ, কিন্তু এইটো চিৰসত্য যে তেওঁৰ পিতৃৰ মৃত্যু হৈছে। এইটো লৈ কাৰো সন্দেহ নাই। সেয়া আপোনাৰ মোৰ বাবে কেৱল এটা বাতৰি হ'ব পাৰে, কিন্তু ভিক্টৰ দাসৰ কাৰণে অকল এটা বাতৰি নহয়। নিজৰ জীৱনক লৈ আৰু কৰ্মৰত প্ৰতিষ্ঠান লৈ কিমান সপোন দেখিছিল সেইবোৰৰ প্ৰমাণ লাগিব নেকি? আপুনি ভিক্টৰ দাসৰ ওচৰৰ মানুহজন নহ'লেও আপুনি সামাজিক মাধ্যমত দেখিলেও বুজিব পাৰিব। সেই অনুষ্ঠানৰ টি চাৰ্ট পিন্ধি কেতিয়াবা ধুবুৰী, কেতিয়াবা বৰপেটা, কেতিয়াবা নদীৰ পাৰত দেখিবলৈ পাব ভিক্টৰ দাসক। যদিও প্ৰতিষ্ঠানৰ পৰা অব্যাহতি লৈছে, তথাপি সেই ফেচবুক পোষ্টৰ পৰা কাপোৰযোৰ খুলিব পৰা নাই আজিও ভিক্টৰ দাসে। আজিও জিলিকি আছে ভিক্টৰৰ বুকুত স্কৰদেৱী। বিশ্বাসঘাতকতাৰ বিষয়ে আপোনাক বৰ্ণনা কৰিলে আপুনি প্ৰমাণ বিচাৰিব নিশ্চয়। সেইখিনি আমি প্ৰমাণ সহকাৰে আগবঢ়াইছোঁ। আমি প্ৰমাণ নোহোৱাকৈ কোনো প্ৰতিবেদন আগবঢ়াই নিদিওঁ। ঘটনা এটা হোৱাৰ লগে লগেই আমি বাতৰি প্ৰচাৰ নকৰোঁ। কেৱল মাত্ৰ TRP আৰু ভিউজ লোৱাটো আমাৰ উদ্দেশ্য নহয়। যদি সেয়া উদ্দেশ্য থাকিলেহেঁতেন বেলেগ চেনেলৰ দৰে বহুত বাতৰি প্ৰচাৰ কৰিলোহেঁতেন, কিন্তু আমি সেই ভুল কৰা নাই। এই প্ৰতিবেদন কেইবাদিনো ধৰি চলোৱা এক তথ্যৰ ভিত্তিতহে। বিবাহিত পুৰুষ এজনৰ বাবে অতিকৈ আপোন মানুহখিনি যদি আপুনি ভাবে, তেন্তে পিতৃ মাতৃ, নিজৰ পত্নী আৰু সন্তান। ভিক্টৰৰ ওচৰত এতিয়া কোন আছে? সকলো যেন হেৰুৱাই পেলাইছে তেওঁ। পিতৃবিয়োগ, পত্নীৰ বিশ্বাসঘাতকতা আৰু মৰমৰ সন্তানক বুকুৰ পৰা কাঢ়ি লৈ যোৱাৰ পিছত কি থাকিব পাৰে আৰু? বৃদ্ধ মাতৃ আৰু অকলশৰীয়া যন্ত্ৰণাত ছটপটাই থকা ভিক্টৰ। পত্নীয়ে কেনেকৈ বিশ্বাসঘাতকতা কৰিলে সেইখিনি আপোনালোকৰ মাজত প্ৰমাণসহ আগবঢ়াইছোঁ। কি কৰিছা? মোৰ মেছেজৰ ৰিপ্লাই দিয়া নাই কিয়? অনলাইন আছা, মোৰ মেছেজ কিয় চোৱা নাই? অলপ ৰ'বা বেবী, মই উকিলৰ ওচৰত আছোঁ। বেবী, তোমালৈ মনত পৰিছে। তোমাক বৰকৈ আমনি কৰি আছোঁ ন? তেনেকৈ মেছেজ নকৰিবা, ওচৰত মানুহ আছে, চাব পাৰে। কেইটাত আহিবা? মই ৰৈ আছোঁ। তুমি তেনেকুৱা কৰিলে মই মৰি যাম। মোৰ ভাল লগা নাই। হোৱাটছআপত আহাচোন। মোৰ সন্দেহ হয় তুমি মোক ভাল পোৱা নে নাই। আমাৰ এখেত নাই, আজি ব'লা ক'ৰবাত ফুৰি আহোঁ। বেবী, তোমাক চাবলৈ মন গৈছে। জান, তুমি ক'ত আছা? জান, অলপ ৰ'বা, মই আহি আছোঁ। আৰু সামাজিক মাধ্যমত ক'ব নোৱাৰা আৰু দেখুৱাব নোৱাৰা বহুত মেছেজ, যৌনতাপূৰ্ণ ৰীল, ভিডিঅ' ইত্যাদি ইত্যাদি। ৰ'ব,
এইবোৰ প্ৰেমিক বা পতিৰ সৈতে নহয়। পতি থকাৰ পিছতো বিবাহিত সন্তান থকা মহিলাৰ কৰ্মৰত অনুষ্ঠানৰ মালিক অথবা পৰকীয়া প্ৰেমিকৰ লগত কথা বতৰাহে। এইবোৰ নিজ চকুৰে দেখি শুনি এজন পতি বা পত্নীৰ কেনেকুৱা লাগিব পাৰে আপুনি চাগে অনুভৱ কৰিব পৰা নাই। ৰাইজৰ হকে মাত মাতিবলৈ গৈ জেলত থাকোঁতে অথবা কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত পঠিয়াই দি নিজতকৈ ভাল পোৱা ব্যক্তিৰ লগত যেতিয়া আপোনাৰ পত্নী বা পতিয়ে শাৰীৰিক এক ক'ব নোৱাৰা সম্পৰ্ক ৰক্ষা কৰিব, তেতিয়া সেই পতি বা পত্নীয়ে কি ক'ব এতিয়াও চাগে আপুনি অনুভৱ কৰিব নোৱাৰিব। সেইবোৰৰ পিছত কৰ্মৰত অনুষ্ঠানৰ মালিক তথা ভালপোৱা ব্যক্তিজনক একো ক'ব নোৱাৰে আৰু পত্নীক যেতিয়া বুজাইছিল বা শাসন কৰিবলৈ গালি পাৰিব লগা হৈছিল, তেতিয়াই আৰম্ভ হৈছিল পত্নীৰ ওপৰত আপুনি ভবাৰ দৰে মানসিক অত্যাচাৰ শব্দটো। সেইবাবে ভিক্টৰ দাস অপৰাধী। আপুনি এবাৰ নিজকে ভিক্টৰ দাসৰ ঠাইত বহুৱাই চাওক আপুনি কি কৰিলেহেঁতেন। বিষাদৰ তাৰণাত মনৰ বেজাৰত মনৰ কথা কাকো খুলি ক'ব নোৱাৰি কেতিয়াবা সংগী কৰি লৈছিল সুৰা, সেয়া ভিক্টৰ দাসৰ অপৰাধ, যাক আমি অতি সহজে নাম দিছোঁ মদাহী। ভিক্টৰ দাসৰ পত্নীয়ে পতি নথকাৰ সুযোগ লৈ পৰকীয়া প্ৰেমিকৰ সৈতে বাৰত গৈ আনন্দৰ বাবে সুৰা ব্যৱহাৰ কৰিছিল, সেয়া অপৰাধ নহয় চাগে। কেতিয়াবা মনৰ দুখত নদীৰ পাৰত, কেতিয়াবা গছৰ তলত, কেতিয়াবা নিজানত বহি পোৱা নোপোৱাৰ হিচাপ কৰি কৰি জুবিন গাৰ্গৰ অনুৰাগী ভিক্টৰে বেসুৰত গাইছিল চিঞৰি চিঞৰি, মই ভাগৰা নাই জীৱন হেৰুৱা নাই। সেয়া আছিল ভিক্টৰ দাসৰ অপৰাধ। আপুনি বাৰু কাৰ কাৰ নাম বুকুত লিখি ল'ব বিচাৰিব? মা দেউতা, পতি পত্নী, সন্তান, প্ৰেমিকা, এইসকল আপোনাৰ প্ৰিয় আৰু নিজৰ অনুষ্ঠানৰ মালিকৰ নামক বুকুত লিখি থোৱাজনক আপুনি কি বুলি ক'ব? পাগল? আৰু সেইজন প্ৰিয় ব্যক্তি যেতিয়া বুকুত আঘাত কৰিব আপোনাৰ কেনেকুৱা অনুভৱ হ'ব হয়তো আপুনি অনুভৱ কৰিব পৰা নাই, কাৰণ আপুনি নাম লিখা নাই। বিশ্বাসঘাতকতা জুইত জ্বলি পুৰি ছাই হৈ যোৱা বুকুখনে নীৰৱে কান্দিছিল, তেতিয়া শব্দ নাছিল, সেইবাবে আপুনি বুজিবও পৰা নাছিল। কাৰণ বিজ্ঞজনে কৈ গৈছে ল'ৰা মানুহে কান্দিব নাপায়, ল'ৰা মানুহে কান্দিব নাজানে। ভিক্টৰ দাসে কান্দিব পৰা নাই। এতিয়া যদি ল'ৰা মানুহ হৈ ভিক্টৰে কান্দে, তেন্তে বিজ্ঞজনক অপমান কৰা নহ'বনে? নিজৰ সন্তান আপোনাৰ ওচৰত কিমান প্ৰিয় হয়তো আপুনি জানে। ভিক্টৰ দাসৰ সন্তানকো বুকুৰ পৰা টানি আঁতৰাই নিয়াত তেজ মঙহ থকা মানুহজনৰ কিমান বেয়া লাগিব পাৰে আপুনি অনুভৱ কৰিব নোৱাৰে, কাৰণ আপোনাৰ সন্তানক কোনেও লৈ যোৱা নাই আপোনাৰ পৰা। এইবোৰৰ পিছতো সামাজিক মাধ্যমত কেতিয়াও ভিক্টৰ দাস মনৰ কথা আৰু ঘৰুৱা কথা কাৰো আগত কোৱা নাই, সেইবাবে ভিক্টৰ অপৰাধী। পোনপ্ৰথমে পত্নীয়ে সামাজিক মাধ্যমত আহি এইবোৰ অপবাদ দিছিল, যিটো আপুনি জানে। নিউটনৰ তৃতীয় সূত্ৰ জনাসকলে বুজি পাব প্ৰতিটো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে, যাৰ বাবেই উত্তৰ দিছিল ভিক্টৰ। সেইটোৱে ভিক্টৰৰ অপৰাধ। দহৰ বাবে নিজৰ চৰকাৰী চাকৰি ত্যাগ কৰি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি জেলত থকাজনক আপুনি অতি সহজে ক'ব পাৰিছে যে জনপ্ৰিয় হোৱাৰ বাবে এইবোৰ কৰি আছে নেকি ভিক্টৰে? আপোনাৰ মানৱতা একেবাৰেই নাই নেকি? কাৰণ কাৰোবাক অপবাদ দিয়াটো সহজ, কিন্তু বুজি পোৱাটো বহুত টান। নাৰী আৰু পুৰুষ সমান বুলি ভাষণ দিবহে পাৰি, কিন্তু যেতিয়ালৈ অপৰাধী নিশ্চিত হোৱাৰ আগতেই পুৰুষৰ মুখত কলা ষ্টিকাৰ নিদিয়াকৈ আৰু নাম প্ৰকাশ কৰি ইজ্জত হানি কৰি TRP আৰু ভিউজ লোৱা চেনেলবোৰে কেতিয়াবা প্ৰতিবাদ কৰিব পাৰিবনে? অপৰাধী হোৱাৰ পিছতো মহিলাৰ মুখৰ পৰা কলা ষ্টিকাৰ আঁতৰাই নাম প্ৰকাশ কৰি বাতৰি প্ৰচাৰ কৰিবলৈ পাৰিবনে? নাই, নোৱাৰে। কাৰণ মহিলাৰ আত্মসন্মান বেছি। আমিও
পত্নীৰ মুখা ঢাকি নাম প্ৰকাশ নকৰাকৈ প্ৰতিবেদন আগবঢ়াইছোঁ। কাৰণ আমাৰ হাত আইনেত হৈছে বান্ধি, ক'ত আছে অহিংসাৰ পূজাৰী মোহনদাস কৰমচাঁদ গান্ধী। আপুনি সকলো বুজি পায়, জানে, কিন্তু একো ক'ব নোৱাৰে। এয়াই আমাৰ সমাজ, এয়াই আমাৰ নীতি, এয়াই আমাৰ আইন। আমি আছোঁ সমাজৰ মেৰপাকত, আমি আছোঁ আইনৰ ভিতৰত। নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ। কেতিয়ালৈকে পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধে কথা ক'বলৈ সাহস হ'ব আমাৰ? ভিক্টৰ দাস এটা মাত্ৰ উদাহৰণ। সমাজত বহুত ভিক্টৰ দাস আছে। কেতিয়ালৈকে নাৰীৰ ক্ষেত্ৰত ন্যায় আৰু পুৰুষৰ ক্ষেত্ৰত শাস্তি শব্দটো ব্যৱহাৰ হ'ব? এই প্ৰতিবেদন কেৱল পুৰুষৰ বাবে নহয়, সেইসকল নাৰীৰ বাবে যাৰ পুত্ৰ সন্তান আছে, যাৰ ভাই ককাই আছে। আপোনাৰ পুত্ৰৰ ক্ষেত্ৰত বা ভাইৰ ক্ষেত্ৰত যদি এনেকুৱা হয়, গতিকে সমাজ শুধৰণি কৰিবলৈ হ'ল। আহক আমি ভিক্টৰ দাসৰ ন্যায়ৰ বাবে এষাৰ কওঁ আৰু নতুন জীৱনলৈ সঁহাৰি আগবঢ়াওঁ। আন একো কৰিব নোৱাৰিলেও মানসিকভাৱে দ্য জব ফেক্টৰীৰ জৰিয়তে। প্ৰতিবেদন পঢ়ি পঢ়ি মই ভাগৰি পৰিছোঁ, কিন্তু ভিক্টৰে কয়, আৰু মই ভাগৰা নাই। পাপাক কৈছোঁ, পাপা উঠা না দেহা, উঠা না এবাৰ দেহা, উঠা না। কিন্তু ভাগৰা নাই দেই, কোনেও নাভাবিবি বুলি ভিক্টৰ দা ভাগৰি গৈছে। আপোনালোকে চাই আছিলে পি নিউজ। আকৌ লগ পাম অহা ৰবিবাৰ নতুন এটি বিষয়ৰ সৈতে। ধন্যবাদ।